আজি মই আপোনালোকক এটা কথা ক'ব বিচাৰোঁ। তাৰমানে কি হয়, মই এটা বহু দিনৰ পৰা কথা ক'ম বুলি ভাবি আছিলোঁ। কি হয় জানেনে, আপোনালোকে যেতিয়া আমাক ফোন কৰে তেতিয়া আপোনালোকে সদায় মনত ৰাখিব আপোনালোকৰ যিটো বাজেট ন, সেইটো আপোনালোকে ধুনীয়াকৈ কিমান বাজেট সেই কথাটো আমাক জনাই দিব। যে মানে কি হয়, বহুত ক্লাইণ্টত এই ভিডিঅ'টো বনোৱাৰ এটাই পাৰপাছ, মানে বহুত ক্লাইণ্টক যেতিয়া আমি ফোন কৰোঁ বা তেখেতে ফোন কৰে, তেখেতক যেতিয়া আমি বাজেটটো সুধোঁ যে আপোনাৰ বাজেট কিমান আছে, তেওঁলোকে এতিয়া বহুত ক্লাইণ্টে কি কৰে যে মোৰ বাজেটটো কিমান ক'ব নোখোজে, যে মোৰ বাজেটটো ইমান সিমান এনেকুৱাকৈ নকয়, মানে একদম ক্লিয়াৰলি নকয়। কৈ দিয়ে যে মোৰ বাজেটটো আছে দিয়া, তোমালোকে কোৱাচোন কি বনাব পাৰিবা বা কি এনেকৈ। আমাৰ লগত আপোনাৰ আমি 8 লাখতো বনাব পাৰোঁ, আমি 10 লাখতো বনাব পাৰোঁ, আমি 1 কৰোৰো বনাব পাৰোঁ, 5 কৰোৰো বনাব পাৰোঁ। আপোনাৰ ওপৰত ডিপেণ্ড কৰে। আমি 10 কৰোৰলৈকে বনাব পাৰোঁ। আপোনাৰ বাজেটটো মেইন ন, বাজেটটো আপোনালোকে ক'ব লাগিব। কাৰণ এটা এক্সাম্পলত মই কৈ আছোঁ, যদি আপোনালোকে এখন গাড়ী এখন ল'ব, ঠিক আছে, মাৰুতি শ্ব'ৰুমত আপোনালোকে গ'ল, আপোনালোকৰ বাজেট আছে 5 লাখ টকা, ঠিক আছে, আপোনালোকে 5 লাখ বা 6 লাখৰ ভিতৰত আপোনালোকে গাড়ীখন ল'ব। আপোনাৰ বাজেট পকেটত সিমানখিনি পইচা আছে। আপুনি যদি চেলছৰ ল'ৰাটোৱে যেতিয়া আপোনাক সুধিব যে আপোনালোকৰ বাজেট কিমান, আপুনি যদি কয় যে মোৰ বাজেটটো আছে দিয়া, হ'ব, সেইটো বেলেগ পিছৰ কথা, তুমি মোক এইটো বস্তু লাগে, এইটো বস্তু লাগে, মই ইমানখিনি মোক ফিচাৰ্ছ লাগে, তেতিয়া যেতিয়া আপোনাৰ ফিচাৰ্ছখিনি আপোনাৰ লাগে বুলি ক'ব, তেতিয়া কি হ'ব, সেই ফিচাৰ্ছখিনি যে মানে চেলছৰ ল'ৰাজনে যেতিয়া দিব আপোনালোকক, সেই বাজেটটো আপোনালোকৰ যিখিনি ৰিকুৱাৰমেণ্ট সেইখিনি শুনি কিনে তেওঁ এনেকুৱা হৈ যাব যে বাজেটটো 15 পৰা 20 লাখৰ ভিতৰত সেই গাড়ীখন আহি আছে, কিন্তু আপোনালোকৰ হাতত আছে 5 লাখ বা 6 লাখ টকা। তেতিয়া আপোনালোকেতো ল'ব নোৱাৰে, আপোনালোকে ঘূৰি আহিব লাগিব। তো আপোনালোকে ক্লিয়াৰলি চেলছমেনজনক ক'ব লাগিব যে মোৰ বাজেট কিমান আছে, যে মোৰ বাজেট আছে 6 লাখ টকা, এই 6 লাখৰ ভিতৰত মোক এনেকুৱা এখন গাড়ী দেখুৱা যিটোত মোৰ একদম ধুনীয়া, মই চবখিনি ফিচাৰ্ছ পাই থাকোঁ বা কমফৰ্টেবলি মই যাব পাৰোঁ। যদি আপোনালোকে কয় হ'ব দিয়া, মই এনেকুৱা মোক হেৰি বাজেটটোৰ কথা নাই, মোক এইটো লাগে, সেইটো লাগে, এই লাগে, সেই লাগে, সেনেকুৱা কথা নহয়। সেনেকৈ আমাৰ ক্ষেত্ৰতো সেনেকুৱা। আপোনালোকৰ বাজেটটো আপোনালোকৰ এটা বাজেট থাকে তো, যে এই বাজেটখিনি মোৰ আছে, যে মোৰ লগত আছে 30 লাখ টকা বা 50 লাখ টকা। আপোনালোকৰ সপোন আছে 1 কৰোৰ টকাৰ, কিন্তু আপোনালোকৰ বাজেট আছে যদি 50 লাখ টকাৰ, সেই ঘৰটো আপুনি বনাব নোৱাৰে, ৰৈ যাব। তো সেইকাৰণে আপোনালোকে নিজৰ বাজেটটো সেই অনুযায়ী আপোনালোকে আমাক জনাব, তেতিয়া সেই মানে যিটো হ'ব সেই বাজেট অনুযায়ী আমি আপোনালোকক ঘৰ এটা ডিজাইন কৰি দিম, বা আমি ক'ম যে আপোনাৰ এইটো বস্তু আহিব। আপোনালোকক লাগিব, চাপ'জ ধৰি লওক আপোনালোকৰ লগা আছে আপোনাৰ 5টা ৰুম, কিন্তু আপোনালোকৰ হাতত যেতিয়া আপোনালোকৰ 20 লাখ টকা আছে, সেই 20 লাখ টকাই দি মাত্ৰ 2টা ৰুমহে আহি আছে বা 3টা ৰুম আহি আছে। কথাটো বুজি পালে? তো সেই 3টা ৰুম, ঠিক আছে, সেই 20 লাখ টকাত যদি আপোনাৰ 3টা ৰুম আহি আছে বা 2টা ৰুম আহি আছে, তো সেই 20 লাখ টকাত আপোনালোকৰ সেই 2টা বা 3টা ৰুমে আহিব। আপোনালোকে নাভাবিব যে সেই 5টা ৰুমে হৈ যাব বা 6টা ৰুমে হৈ যাব, এইটো কেতিয়াও নহয়। তো সেইকাৰণে আপোনালোকে সদায় মনত ৰাখিব, আপোনালোকক যেতিয়া আমি ফোন কৰোঁ, আমি নহয়, যিকোনো মানুহে আপোনাক যদি ফোন কৰে, আপোনালোকে নিজৰ বাজেটটো সদায় জনাব। আৰু আমি সেই মানে বেচিকেলি আমাক যেতিয়া আপোনালোকে বাজেটটো ক'ব ন, তেতিয়া আমি সেই অনুযায়ী আপোনালোকক সেই ডিজাইনটো বা সেই ঘৰটো এইটো বস্তু আহিব আমি ক'ব পাৰিম। নহ'লে আপোনালোকৰ সপোন আছে 1 কৰোৰ টকা, কিন্তু আপোনাৰ হাতত আছে 30 লাখ টকা, তেতিয়াহ'লে একো নহ'ব, এনেই ৰৈ যাব। বহুত ঘৰ যে ৰৈ যায়, সেইকাৰণে লৈ যায়, সেই কথাটোৰ কাৰণে। তো খোলাকৈ আপোনালোকে কথাবিলাক ক'ব, তেতিয়া আমিও আপোনালোকক ধুনীয়াকৈ বস্তুবিলাক দিব পাৰিম। তো সেইটোৱে কথা। তো এই ভিডিঅ'টো বনোৱাৰ পাৰপাছ এইটোৱে যে আপোনালোকে যেতিয়া আমি ফোন কৰোঁ বা আপোনালোকে যেতিয়া আমাক ফোন কৰে, তেতিয়া আপোনালোকে নিজৰ বাজেটটো কৈ দিব, তেতিয়া আমি ধুনীয়াকৈ আপোনালোকক সেই ছাজেশ্যনটো বা আপোনালোকৰ কি আহিব সেইখিনি বস্তু দিব পাৰিম। এনেকুৱা নহয় আপোনালোকৰ মানে এই পইচা আছে ইমানখিনি, আপোনালোকে বনাব বিচাৰিছে ইমানখিনি, তেতিয়া কেতিয়াও নহয়। কাৰণ এটা ৰেট থাকে, বা সেই ৰেটত আপোনাৰ এনেকুৱা নহয় যে ৰেটত আপোনালোকে ওপৰত আপুনি বনাব পাৰিব বা আমি বনাব পাৰিম, এইটো নহয়। সেইটো চবৰে ছেমে থাকিব। তো সেই বস্তুটোৰ কাৰণে এই ভিডিঅ'টো বনালোঁ। ভিডিঅ'টো যদি ইউজফুল লাগে, অলপ আপোনালোকৰ যদি ভাল লাগে, তেতিয়াহ'লে কোনোবাই যদি ঘৰ বনাম বুলি ভাবিছে, তেওঁক শ্বেয়াৰ কৰি দিব, তেওঁ এই কথাটো গম পাব। তো এতিয়ালৈ গৈয়ে থাকোঁ, আৰু নেক্সট ভিডিঅ' এনেকৈ আনিম। বহুত দিন মানে ব্যস্ত হৈ আছিলোঁ কাৰণে ভিডিঅ' আনিব পৰা নাছিলোঁ। তো এতিয়া গৈ থাকোঁ, আকৌ নেক্সট ভিডিঅ'ত লগ পাম। তো এতিয়া গৈ আছোঁ বেলেগ এটা ছাইডত, তো সেইকাৰণে গাড়ীতে গৈ ভিডিঅ'টো বনালোঁ। তো এতিয়া বাই বাই, গৈ থাকোঁ, বাই বাই।